পৰিষদীয় কপিলী আমৰেং সমষ্টিত একেদিনাই 7 ঠাইত লক্ষ লক্ষ টকাৰ আধাৰশিলা স্থাপন কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং। 47 গৰাকী বিষয়ববীয়া অন্তৰ্ভুক্তিৰে নতুনকৈ শক্তিশালী ৰূপত ASDC। চিলনীজান বন বিভাগৰ দ্বাৰা জব্দ ব্যাপক পৰিমাণৰ চেগুন কাঠ। কাৰ্বি আংলঙৰ চেগুন কাঠ সীমান্তৰ ধনচিৰি নৈৰ পাৰত উদ্ধাৰ বনকৰ্মী। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। মই সঞ্চেতা দেৰণপিয়ে আগবাঢ়িছো প্ৰথমটো খবৰলে। ৰাজ্যত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ 15 বছৰ বিকাশৰ বিশ্বাস ভংগ কৰি দল ত্যাগ কৰা তুলিৰাম ৰংহাঙে সবকা সাথ সবকা বিকাশ শ্লোগান দি দেশখন পৰিৱৰ্তন ঘটাব বিচাৰা বিজেপি দলত যোগদান কৰি তেওঁৰ নেতৃত্বতে কাৰ্বি স্বায়ত্তশাসিত জিলা পৰিষদ গেৰুৱা দলৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। তাৰ পিছত পশ্চিম কাৰ্বি আংলঙৰ অন্তৰ্গত পৰিষদীয় 7 নং কপিলী আৰু 9 নং আমৰেং সমষ্টিত প্ৰথম কাৰ্যসূচী হিচাপে যোৱা 14 ডিচেম্বৰত একেদিনাই লক্ষ লক্ষ টকাৰ আধাৰশিলা স্থাপন কৰি পৰিৱৰ্তনৰ চমক দেখুৱাব বিচাৰিছে তুলিৰাম ৰংহাঙে। উল্লেখযোগ্য যে 9 নং আমৰেং সমষ্টিৰ অন্তৰ্গত লাম্বা পথাৰ নামৰ গাঁৱত 50 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া বিবাহ ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ বিপৰীতে 7 নং কপিলী সমষ্টিত খেৰনিঘাট শিৱ মন্দিৰত 8 লাখ টকাৰ নিৰ্মাণ কৰিবলগীয়া কমিউনিটি হল, হাজাকফেৰ ডিমাচা গাঁৱত 20 লাখ টকাৰে নিৰ্মাণ কৰিবলগীয়া ডিমাচা কমিউনিটি হল, জেংখা ৰামথেপী গাঁৱত 10 লাখ টকাৰে নিৰ্মাণ কৰিবলগীয়া মুকলি মঞ্চ, নুবাই বিলত 30 লাখ টকাৰে নিৰ্মাণ কৰিবলগীয়া সমূহীয়া ব্যৱহাৰিক মঞ্চ, খেৰণি চাৰিআলিৰ পৰা লামচা খাঙলৈ যোৱা গড়কাপ্তানি পথ নিৰ্মাণৰ বাবে 1 কোটি 14 লাখ টকা, জিৰিবছা গাঁৱৰ পৰা ভেটাপৰা গাঁৱলৈ যোৱা পথ নিৰ্মাণৰ বাবে ধাৰ্য কৰা 9 লাখ টকাৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে আধাৰশিলা স্থাপন কাৰ্যসূচীত পৰিষদৰ অধ্যক্ষ হৰেণ সিং বে, শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংটি, জিলা পৰিষদৰ সদস্যক্ৰমে লংকি টিমুং, ৰাম সিং টিমুং, দৰ সিং ৰংহাং, লুন সিং প্ৰমুখ্যে জনপ্ৰতিনিধি পৱন কুমাৰ ৰায়, ৰীনা টেৰাংপিয়ে অংশগ্ৰহণ কৰে। খেৰণিৰ পৰা বীৰেন ইংঘি ৰিপৰ্ট কাৰ্ড নিউজ। 47 গৰাকী বিষয়ববীয়া অন্তৰ্ভুক্তিৰে নতুনকৈ শক্তিশালী ৰূপত ASDC অৰ্থাৎ অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি 15 ডিচেম্বৰত ASDCৰ নিজা কাৰ্যালয়ত এখনি সংবাদমেল আয়োজন কৰি দলটোৱে নতুন বিষয়ববীয়াৰ অন্তৰ্ভুক্তিৰ কথা বিস্তৃতভাৱে সদৰি কৰে। 47 গৰাকী বিষয়ববীয়াৰে নতুনকৈ শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱা কমিটিটোত হলিৰাম টেৰাং উপসভাপতি, চমাং ক্ৰ আৰু মায়া সিং দাউলাগাপু যুটীয়া উপসভাপতি, জটছন বে, ধৰম সিং টেৰন, চন্দ্ৰকান্ত টেৰাং, সোনা সিং টেৰাং, সঞ্জয় কিলিং, সামুৱেল ৰংহাং, হেম সিং টিছো, ডেনিয়েল টেৰন, অম্ফু টিছপি, ৰাম সিং টকবি প্ৰমুখ্যে 9 গৰাকীয়ে সাধাৰণ সম্পাদক, প্ৰেমচন বে বিত্ত সম্পাদক আৰু নেলছন টেৰনক কাৰ্যালয় সম্পাদক হিচাপে অন্তৰ্ভুক্তি কৰা হয়। নতুন কমিটিৰ সভাপতি হলিৰাম টেৰাঙে সাংবাদিকৰে হোৱা কথা বতৰাত বিশেষকৈ NRC সম্পৰ্কত এইদৰে কয় যে NRC আপডেট কৰাৰ প্ৰক্ৰিয়াটো বিলম্ব কৰাটোতেই গম পোৱা যায় যে ভাৰতীয় জনতা পাৰ্টি কেন্দ্ৰৰ চৰকাৰ আৰু অসমৰ চৰকাৰে আচলতে প্ৰকৃত এখন নাগৰিকপঞ্জী হোৱাটো বিচৰা নাই। আনহাতে সৰ্বভাৰতীয় স্তৰৰ লগতে অসমত ৰাষ্ট্ৰীয় দল কংগ্ৰেছৰ পতন হ'ল আৰু বিজেপি উত্থান হ'ল। যদিও বিজেপিয়ে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ৰূপায়ণ আদিত পলম হোৱা কাৰ্যৰ লগতে কিছু ক্ষেত্ৰত হিন্দুত্বৰ মৌলবাদী ধ্যান ধাৰণাক শাসক দল বিজেপিয়ে লালিত পালিত কৰিব লোৱা কাৰ্যই একাংশ জনসাধাৰণ মনত শংকিত কৰিবলৈ লোৱাৰ সময়তে এইদৰে নতুনকৈ শক্তিশালী ৰূপত কাৰ্বি ভূমিত ASDCয়ে পুনৰ অৱতীৰ্ণ হোৱাটো অনাগত দিনৰ বাবে যথেষ্ট তাৎপৰ্য বহন কৰা বুলি একাংশ চিন্তাশীল মহলে মত পোষণ কৰিছে। কাৰ্বি আংলঙৰ বন চিলনীজান বন বিভাগৰ বিষয়া তথা কৰ্মীৰ বিৰাট সাফল্য। বন বিভাগে জব্দ কৰে 50 কেবিৰ চেগুন কাঠৰ কুণ্ডা, যাৰ বজাৰৰ মূল্য 40,000 টকা। কাৰ্বি আংলঙৰ এই মূল্যৱান কাঠ একাংশ দুষ্ট চক্ৰই সীমান্ত ধনচিৰি নৈৰে গোলাঘাটলৈ নিয়াৰ প্ৰয়াস কৰি থাকোঁতে কাঠসহ আটক কৰে চোৰাং কাঠ সৰবৰাহকাৰী দলটোক। 100 গৰু মাৰিলে বাঘৰো মৰণ। বিগত সুদীৰ্ঘ দিনৰে পৰা
একাংশ দুষ্ট চক্ৰই কাৰ্বি আংলঙৰ বনাঞ্চলৰ পৰা এনেদৰে মূল্যৱান কাঠ নিৰাপদে সৰকাই নিয়াত সফল হৈ আহিলেও এইবাৰ সফল নহল কাঠ সৰবৰাহকাৰীৰ দুষ্ট চক্ৰৰ যোৱা নিশা 6:30 বজাত চিলনীজান ফৰেষ্ট ৰেঞ্জ বিষয়া বিবিচন টকবি আৰু দেওপানী এচিবিত বিষয়া ৰাজেশ লেকথিৰ যুটীয়া প্ৰচেষ্টাত মূল্যৱান চেগুন কাঠসহ চোৰাং কাঠ সৰবৰাহকাৰীক হাতে লোটে আটক কৰিবলৈ সক্ষম হয় এই সন্দৰ্ভত সাংবাদিকৰে হোৱা কথা বতৰাত 2 নং হাৱাখোৱাৰ ভিডিপি ৰমেশ অধিকাৰীয়ে মন্তব্য কৰে যে এয়া বন বিষয়া তথা কৰ্মীসকল নিজৰ দায়িত্বৰ প্ৰতি সচেতনতা আৰু আনুগত্যৰ ফল উল্লেখ্য যে চোৰাং কাঠ জব্দ কৰা আৰু দুষ্ট চক্ৰক হাতে লোটে আটক কৰাৰ ক্ষেত্ৰত গোলাঘাট বন বিভাগীয় সহযোগ কৰে স্পেচিয়েল ৰিপৰ্ট কাট নিউজ ৰাজ্যক কনাহা সজাই পতান ধান দি উন্নতিৰ ঢাক ঢোল বজাই ভাল পায় নেকি কাৰ্বি সাহিত্য পৰিষদত বিজেপি শাসনাধিষ্ঠিত চৰকাৰে সম্প্ৰতি একাংশ সচেতন আৰু বুদ্ধিজীৱী মহলে এনেদৰে ভাবিবলৈ লৈছে দুৰ্নীতিৰ বিপক্ষে চৰম অসহনশীল বিজেপি দলে পূৰ্বৰ চৰকাৰসমূহৰ দুৰ্নীতিক সমূহক ফাদিল কৰি দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া ঠিকাদাৰ তথা সাহসীয় নেতাসকলৰ বিৰুদ্ধে উপযুক্ত শাস্তি দিয়াৰ কথা কৈছিল দুখীয়া ৰাইজৰ মাটি ভেটি জীৱিকা ৰক্ষাৰ কথা কৈছিল সকলোৰে সৈতে সমান বিকাশৰ কথা পৰিৱৰ্তনকামী বিজেপি চৰকাৰে কাৰ্বি আংলং জিলাখনলৈ সৰ্বত্ৰে আমূল পৰিৱৰ্তন অনাৰ প্ৰতিশ্ৰুতি ৰূপায়ণৰ কথা কৈছিল মুঠতে বিবেক যুক্তি তৰ্কৰে বলে নোৱাৰিলেও আবেগেৰে আদায় কৰি লৈছিল সহজ সৰল ৰাইজৰ বিশ্বাস কিন্তু প্ৰকৃততে ক'ত কেনেদৰে আৰু কি চলিছে আহক আমাৰ কাট নিউজৰ বিশেষ সংবাদদাতাই যুগুতাই পঠোৱা এই ৰিপৰ্ট কাৰ্বি আংলং জিলাৰ ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ফুলনিৰ পৰা লাংটেং বজাৰলৈ নিৰ্মাণ কাৰ্য চলি থকা 17 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথ ভালকৈ মন কৰক নতুনকৈ ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা ব্লেক টপিং দিয়া পথটিৰ এছুৱা আৰু ইতিমধ্যে নিৰ্মাণ তথা ব্লেক টপিং দিয়াৰ বাবে যুঁজা চলি থকা পথৰ এছুৱা কাট নিউজৰ দৰ্শকসকলে নিজে মন দি চাওক নিৰ্মাণ হৈ উঠা পথছোৱা ব্লেক টপিং দিয়াৰ নামত কেনেদৰে ৰাইজক আভুৱা ভাৰিছে কেইটামান হিলগুটি পেলাইছে আৰু হিলগুটিৰ ওপৰত ঢালি দিছে বালি য'ত হিলগুটি বালি ঢালিছে কিছু কিছু অংশত বোকা মাটিও ভালদৰে ঢাক খোৱা নাই আৰু এনেদৰে ওপৰত তেনেই পাতল ব্লেক টপিং দি কোটি কোটি টকা ব্যয় কৰি পথ নিৰ্মাণৰ দায়িত্ব সামৰিব ওলাইছে ঠিকাদাৰে ৰাইজে এতিয়া নিজে হেপাহেৰে নিৰ্বাচন কৰি পৰিষদত অধিষ্ঠিত কৰোৱা চৰকাৰটোলৈ প্ৰশ্ন কৰিছে পৰিৱৰ্তন কি এনেদৰে আহে বিকাশ এনেদৰে সম্ভৱ জানো যি ধৰণে এই সুদীৰ্ঘ 17 কিলোমিটাৰ পথ নিৰ্মাণ কৰিছে এটা বাৰিষা অতিবাহিত কৰাও মুস্কিল আছে পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো সমু বাণিজ্যিক বিৰতি Holy Child Academy, Lurulangso, Difu Karbi Anglong. New admission starts from 15th of December 2017 for the class of playgroup to class 5. The new classes will start from 8th of January 2018. The academy provides many facilities such as computer education, secure environment, music and dance class, art and painting class, playroom, audio-visual room, school tuition, daycare, school tiffin, smart class, child development center, etc. Parents and guardians are requested to collect the admission form from the principal office at office hours. For more details, please contact at 9854-143-772 or you can also contact at 03-671-27900. Viswas Motors Yamaha two-wheeler showroom near Hauraghat SBI ATM. Full tank fuel on all scooters is offered till Christmas. Good servicing facilities and all accessories and parts are available here. For more details, contact 7896955806 or 9954833491.
huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin Showroom. Marlin Showroom, opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435 433 011 or 96788 35481. MS Biswas Car Zone, used four-wheeler showroom near Harukat Civil Hospital. All types of used cars are available at a very cheap rate. For more details, please contact at 9435 16 9675 or 9954 83 5181. Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ওয়াটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ওয়াটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ওয়াটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে জিলা উদ্যোগ আৰু বাণিজ্যৰ কেন্দ্ৰৰ উদ্যোগত ডিমা হাছাও জিলাৰ হাফলঙত 14 ডিসেম্বৰত অন্ত পৰে হস্তশিল্পীৰ বিক্ৰী আৰু প্ৰদৰ্শনী সপ্তাহ যোৱা 12 ডিসেম্বৰৰ পুৱা ডিমা হাছাও জিলাৰ কাৰ্যবাহী সদস্য এছটি জেমৰাংখলে প্ৰদৰ্শনীৰ ষ্টলসমূহ মুকলি কৰে হাফলং কালচাৰেল হলৰ প্ৰাংগণত অনুষ্ঠিত প্ৰদৰ্শনী মেলাত জিলাখনৰ ভিন ঠাইৰ পৰা 28টা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰি নিজৰ হস্তশিল্পসমূহ প্ৰদৰ্শন কৰে আত্মসহায়ক গোটসমূহে তেওঁলোকৰ নিজা কেন্দ্ৰ উৎপাদিত হোৱা পৰম্পৰাগত সাজ-পোছাক মাফলাৰ মেখেলা অলংকাৰ হাতেৰে নিৰ্মিত ভিন্ন ধৰণৰ বেগ স্থানীয়ভাৱে প্ৰস্তুত কৰা কফি আদি প্ৰদৰ্শনৰ লগতে বিক্ৰী কৰে প্ৰদৰ্শনীৰ অন্তিম দিনৰ উপলক্ষে অনুষ্ঠিত সভাত জিলা উদ্যোগ আৰু বাণিজ্যৰ জেনেৰেল মেনেজাৰ মেলিনা টেৰাংপিয়ে ভাষণত কয় যে প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা আত্মসহায়ক গোটসমূহে 25,000 মূল্যৰ সামগ্ৰী বিক্ৰী কৰিলে আৰু অনাগত দিনবোৰত ইয়াতকৈ অধিক ভাল প্ৰদৰ্শনৰ লগতে ষ্টলসমূহে ভাল বিক্ৰী কৰিব পাৰিব বুলি বিষয়াগৰাকীয়ে আশা প্ৰকাশ কৰে উল্লেখ্য প্ৰদৰ্শনী মেলাত আটাইতকৈ উত্তম প্ৰদৰ্শন তথা বিক্ৰী কৰা আত্মসহায়ক গোটৰ ষ্টলৰ নগদ 5,000 টকা এখনি প্ৰশস্তি পত্ৰ দ্বিতীয় উত্তম প্ৰদৰ্শন তথা বিক্ৰী ষ্টলক 3,000 টকা আৰু এখনি প্ৰশস্তি পত্ৰ তৃতীয় উত্তম প্ৰদৰ্শন ষ্টলক 2,000 নগদ টকা আৰু এখনি প্ৰশস্তি পত্ৰ প্ৰদান কৰে উল্লেখ্য জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ কাৰ্যকৰী মেনেজাৰৰ খলাগৰ হৰাইৰে হিদিনা সভাৰ অন্ত পৰে হাফলঙৰ পৰা সুৰজ বৰ্মনৰ ৰিপৰ্ট কাট নিউজ দেশে বিদেশে ভ্ৰমণ কৰি ভাল পোৱা এহাল যুৱক যুৱতী মঙ্গলবাৰে বিয়লি হঠাৎ আহি উপস্থিত হয় কাৰ্বি আংলং জিলাৰ বকলিয়া ঘাটত পিছে 24 ঘণ্টা ধৰি পাহাৰীয়া জিলাখনত কি কৰিছে ফ্ৰান্সৰ এইহাল যুৱক যুৱতীয়ে হয় এয়া এগৰাকী ফৰাচী যুৱতীৰ সন্তোষ ভৰা অভিব্যক্তি অসমখনক লৈ বহু কথাই ভাবিছে তেওঁ গুৱাহাটী ফুৰিছে কাজিৰঙালেও গৈছে কাজিৰঙাৰ বন্য জন্তু চাই আপ্লুত হয় দুয়ো পিছে অসম গৌৰৱ এশিঙীয়া গড়ৰ অবাধ হত্যাৰ বিষয়টোৱে ব্যথিত কৰে দুয়োকে শীঘ্ৰে গড়ক লৈ এখন উচ্চ মানদণ্ডৰ তথ্যচিত্ৰ নিৰ্মাণৰ ইচ্ছা যুৱক যুৱতীহালৰ মঙ্গলবাৰে সাংবাদিকৰ আগত এই কথা সদৰি কৰে দুয়োৱে Journey in India 3 weeks ago. Okay. In India, how many states or cities you have visited already? In India, we came to Calcutta, and then we took a domestic flight to Guwahati. We rented a bike to go to a Hornbill festival after. So we saw all the parts before Nagaland and in Nagaland. How is Assam? Assam is amazing. I've been to the national park. And we saw all those wild animals
and even my cousin were surprised that we see that much wild animals. Like as soon as we were inside the park, we saw like 10 animals directly, so it was just amazing. It's because after seeing the national park, I heard about people going in the park during the night and killing them for their own, and I didn't know about it, but then I was like, I thought it was inhuman to do this, and I really want to defend this kind of subject, so that's why I would like to make a film about it, to make people understand it shouldn't happen. You stayed in Karbi Anglong district last night. How is Karbi Anglong? Well, it's amazing because people make you feel so welcome, and it's really different from my culture because I'm French and people are not like this. They don't make you feel that welcome, so it's just a good feeling, yeah. দুজন পৰ্যটকক লগ পালো ফ্ৰান্সৰ পৰা আহিছে বকুলীয়া ঘাটতে লগ পালো সন্ধিয়া হৈছিল তেওঁলোকে ক'ত থাকিব কিদাই চিন্তা কৰি আছিল এনেকুৱা ভাবিলো লৈ যোৱা ভাল তেনে মোৰ গৃহলৈকে লৈ আহিলো সন্ধিয়া প্ৰায় 7টা মান বজাত লৈ আহিলো তেওঁলোকক যেহেতু আমি অতিথি পৰে আৰু গতিকে আমাৰ ভালো লাগিছে লগ পাই ভাল লাগিছে 23 বছৰীয়া এজনী ছোৱালী ডকুমেণ্টাৰী ফিল্ম কৰে আৰু এজন সায়েন্টিষ্ট আছিল তেওঁলোকক এজনীকে লৈ আহি তাতে ৰাখিলো ঘৰ ৰাখি মেলি খুৱাই বাই ৰাতিপুৱা পঠিয়াই দিছো আৰু ভাল লাগিল কি তেওঁলোকে এটা উদ্দেশ্য লৈ আহিছে যে অসমৰ সৌন্দৰ্য কাৰ্বি আংলঙৰ সৌন্দৰ্য আৰু অসমৰ এশিঙীয়া গড়ৰ ওপৰত যিটো আমাৰ গৌৰৱ তাৰ ওপৰত তেওঁলোকে এটা ডকুমেণ্টাৰী ফিল্ম কৰিব আৰু সেই কাৰণে বেছি ভাল লাগিলে তেওঁলোকে এইটো কৈছে যে গণহত্যা আৰু হ'ব নালাগে তাৰ ওপৰতে বেছ কৰি পেলাই এখন ডকুমেণ্টাৰী কৰিব ভাল লাগিলে আৰু তেওঁলোকক খুৱাই বাই পঠিয়াই দুচকীয়া বাহনেৰে ইতিমধ্যে নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ উপভোগ কৰি আহি মঙলবাৰে এইদৰে উপস্থিত হয় বকলীয়া ঘাটত পিছে সৰু চহৰখনত নিখা কটোৱাৰ সুবিধা কৰিব নোৱাৰি দুমুজাত পৰে দুয়ো যদিও স্থানীয় শিক্ষক সমাজকৰ্মী অতুল বৰা নামৰ লোকজনে নিজৰ ঘৰত ৰাখি আতিথ্য দিয়াৰ বাবে আগ্ৰহ প্ৰকাশ কৰাত দুয়ো আনন্দে সন্মতি প্ৰকাশ কৰে লোকজনৰ ঘৰত আতিথ্য গ্ৰহণ কৰি খুবেই সন্তুষ্ট ফ্ৰান্সৰ 23 বছৰীয়া সিবেল ৰাইমবল্ট আৰু 29 বছৰীয়া ব্ৰিছ গুৰেইন পিছদিনা অৰ্থাৎ বুধবাৰে দুয়ো শিলং অভিমুখে ৰাওনা হয় গৌতম চন্দাৰ ৰিপৰ্ট কাট নিউজ হামৰেন কালচাৰেল হলত চলি থকা কাৰ্বিসকলৰ পৰম্পৰাগত নৃত্য গীতৰ প্ৰশিক্ষণ 12 ডিচেম্বৰত সফল সম্পন্ন হয় যোৱা 1 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই নৃত্য গীতৰ প্ৰশিক্ষণৰ আজি অন্তিম দিনা প্ৰশিক্ষাৰ্থীসকলক একোখনকৈ প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয় চাওক হামৰেনৰ পৰা সুন্দৰ ক্ৰৰ এই ৰিপৰ্ট প্ৰশিক্ষণৰ অন্তিম দিনাৰ উপলক্ষে আয়োজিত কাৰ্বি পৰিষদৰ কৰ আৰু ৰাজহ তথা সাংস্কৃতিক পৰিক্ৰমাৰ কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বিধায়ক ডাক্তৰ মানসিং ৰংপিয়ে মুখ্য অতিথি নিমন্ত্ৰিত অতিথি হিচাপে পৰিষদৰ সদস্য মঙ্গল সিং টিমুং উপায়ুক্ত ডি.কে. বৰুৱা প্ৰাক্তন বোৰ্ড অধ্যক্ষ ৰিচাৰ্ডছন হানছে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক হেমাৰী টকবি দিলীপ হানছে জটছন তেৰণ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে সভাৰ অন্তত সাংবাদিকৰে হোৱা কথা বতৰাত কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণে কয় যে কাৰ্বি পৰম্পৰাগত নৃত্য গীতসমূহ কালৰ হুতত যাতে হেৰাই নোযোৱাকৈ ভৱিষ্যত প্ৰজন্মৰ বাবে ভালকৈ সংগ্ৰহ তথা সংৰক্ষণ কৰিবলৈ বোলছবি বা বৃত্ত চিত্ৰ নিৰ্মাণ কৰি থব লাগিব আৰু এই ক্ষেত্ৰত প্ৰথম পদক্ষেপ হিচাপে হাই ইমো কথাছবি নিৰ্মাণ কৰাৰ কথা সদৰি কৰে আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ